মই গ্ৰীণ ৰুমত থাকোঁতে মোক কৈছে এটা ভূমিকম্প আহিব। জাকৈ মই আনিছো ভেৰপেটি মোৱা মাছ, পিৰালিৰ চুকত লৈ বাছো, কলৈ অহা যোৱা কৰ ডেকা ল'ৰা, তিতা তিয়নিৰে আছো। নমস্কাৰ, আটাইকে প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান নতুনৰ সুৰ নতুনৰ আলাপৰ মাজলৈ স্বাগতম জনাইছো। মই গ্ৰীণ ৰুমত থাকোঁতে মোক কৈছে এটা ভূমিকম্প আহিব। এতিয়া মই বোলো ভূমিকম্প কিয় কৈছে? এটা দুটা গৰ্জিয়াছ লেডি কামিং টু দ্য ফ্লোৰ। আচ্ছা, আপোনালোকে নাচিব নে নেনাচে? একবাৰ লাষ্ট কাৰৰ কাৰণে আপোনালোকে নাচিব নে নেনাচে? উপস্থিত থকা যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ চন্দন কুমাৰ গোস্বামীলৈ আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। কিন্তু আমি বিচাৰি আছোঁ ভাইমন দা। আচ্ছা, ভাইমন দা কোনে কোনে চাইছে আকৌ এবাৰ হাতকেইখন দাঙি দিয়ক। কি দেখিছোঁ নৱাগতসকলৰ মাজত একদম এইখিনি মানুহ জোচ নাই। আমাৰ চিনিয়ৰখিনিৰ মাজতে আছে। এবাৰ চিঞৰ দিব লাগিব, হাউ ইজ দ্য জোচ। सपनों में आई के जाई के ओरी कोरिया हमारी चुराई ले निंदिया। পুনৰবাৰ কওক, কি খবৰ আটাইৰে? বঢ়িয়া, এইটো মাত্ৰ মানে আকৌ এবাৰ ক'বলৈকে ডাঙৰকে ক'ব লাগিব, কি খবৰ? বঢ়িয়া। নতুনখিনিৰ মাজত জোচ আছে নে নাই? নমস্কাৰ, মই বিতোপন ৰাজবংশী। Today I'm hosting for নতুনৰ সুৰ নতুনৰ আলাপ।